হেল্ল' এভৰিৱান, এইটো কি দেখিছে নাই? মই ভিক্স লৈ আছোঁ মোৰ কাৰণ গাটো বৰ ভাল নাই আৰু আজি গাটো ভাল নথকা অৱস্থাত মই আজি অকণমান ফুৰি আহিমগৈ বুলি ওলাইছোঁ আৰু মই ব্লগটো আজি আৰম্ভণি কৰি দিছোঁ আৰু অসমীয়া ছোৱালী সোণাক্ষী চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তেন্তে মোৰ লগত ব্লগটো অকণমান উপভোগ কৰি যাম। মইনো ক'লৈ যাম, মোৰ লগতে ব'লকচোন আপোনালোকো। আৰু আপোনালোকক এষাৰ কথা ক'বলৈ পাহৰি যোৱা নাই, কালি দিনাখন আমাৰ সোণাক্ষীৰ জন্মদিন আৰু জন্মদিনৰ দিনাখন আপোনালোকক বহুত ধুনীয়াকৈ ব্লগ দিম বুলি মই ভাবি আছোঁ। যদি আপোনালোকে যদি আঁকোৱালি লয় তেন্তে মই বহুত ধুনীয়া ব্লগ দি যাম আৰু আপোনালোকে চাই যাব দেই। প্ৰিয়াক্ষী দেউতাক প্ৰিয়াক্ষী আৰু সোণাক্ষী ৰেডি যাবৰ কাৰণে মই ভিডিঅ' কৰাত ব্যস্ত, অকণমান ভিডিঅ' কৰি লৈছিলোঁ আৰু আমি গৈ পালোঁগৈ নাজিৰাত। মোৰ পেহী ঘৰ হয় আৰু তাত গৈ পেলাই মই অকণমান পৰিৱেশটো ভিডিঅ' কৰি দিলোঁ। ইমানেই ভাল লাগিছে নহয় পৰিৱেশটো চাই পেলাই। আৰু আচৰিত কথা, তাহাঁতৰ ঘৰত 9টা কুকুৰৰ ভিতৰত এটা বিলাতী কুকুৰ আছে, দুৱাৰ মুখলৈ বান্ধি থয়। সি মানে ইমানেই মৰম লগা, খেংকৈ মোক দেখি পেলাই চিঞৰিছে। মই ভিডিঅ' কৰা দেখি পেলাই সি নিশ্চয় চিঞৰিছে আৰু মানে ইমানেই ভাল লাগিছে আৰু ফুলৰ টাববোৰ ইমান ধুনীয়াকৈ থৈছে, তাকো অকণমান নেদেখাই নোৱাৰিলোঁ। আৰু আলহী ঘৰত গৈ পোৱাৰ পাছত কি হয়তো জানেই, চাহ খাবলৈ দিয়ে। আমি চাহৰ সোৱাদ লৈছোঁ, আটাই ঘৰৰ পেহী বোৱাৰীক মানে আমি আটাইখিনিয়ে মিলি পেলাই আমি চাহৰ সোৱাদ লৈছোঁ। আমাৰ ইয়াত প্ৰিয়াক্ষী দেউতাক পূৰা পিঠা খোৱাত ব্যস্ত হৈ আছে, মই আৰু আমাৰ মৃদুলাও ব্যস্ত চাহ খোৱাত। মানে ইমানেই ভাল লাগিছে মানে পৰিৱেশটো কিবা এটা। আৰু তাতোতকৈ ইণ্টাৰেষ্টিং, তাহাঁতৰ ইমানেই ধুনীয়া এজোপা বেলফলি আছে, বেলফলিজোপা দেখিয়ে পকি সৰি আছে, খাবলৈ মিঠা ইমান ভাল লাগে মানে। আমাৰ মৃদুলা আৰু প্ৰিয়াক্ষী ৰ'ব নোৱাৰি পেলাই একদম পূৰা বেলফলি বুটলত ব্যস্ত হৈ পৰিলে। আৰু লগতে সহযোগ হিচাপে অকণমানি ল'ৰা আমাৰ পেহী নাতিনীয়েকটোৱে কৰি আছে, ওপৰৰ গছজোপা লৰাই দিছে আৰু তাহাঁতি বেলফলি বুটল দিছে। মই ভিডিঅ' কৰি আছোঁ আৰু লগতে দুটা এছিষ্টেণ্ট কুকুৰ দেখিছে নহয়, কিনাৰতে ঘূৰি ফুৰিছে। ইমানেই ভাল লাগিছে মানে, বহুত ভাল লাগিছে পৰিৱেশটো, মানে বহুত ভাল লাগিলে। বহুত বছৰৰ মূৰত গৈছোঁ। ৰ'দত বহি পেলাই কি কৰি আছোঁ দেখিছা? বেলফলি ৰ'দত বহি পেলাই বেলফলি খোৱা বা টেঙা খোৱা সোৱাদটোৱে বেলেগ ন? আহি পেলাই তাকে অকণমান খাই আছোঁ আৰু বোকা পানী বৰষুণ চৰষুণ হ'লে অলপ বেয়া লাগে আৰু এইটো পানী লওক। এয়া আমি খাব লৈছোঁ। আমি পেহী ঘৰৰ পৰা ঘূৰি আহোঁতে এখন পেহী লগ পালোঁ আৰু পেহীখন আৰু গৈ পেলাই আমি কি কৰিলোঁ গম পাই নাই? ৰাতি বাঁহৰ চুঙা পিঠাৰ সোৱাদ ল'লোঁ। আমাৰ দদা শহু এজন আছিলে, তেওঁ এয়া পিঠা পুৰি আছে। বহুত বছৰৰ মূৰত খাইছোঁ আমি চুঙা পিঠা আৰু তাৰ অকণমান সোৱাদ ল'লোঁ, আপোনালোককো অকণমান দেখাই দিলোঁ। গাখীৰ চুঙা পিঠা আৰু গুড়ৰ সৈতে খাই কিমান ইণ্টাৰেষ্ট লাগে মানে, খোৱাইহে বুজি পাব। মইতো দিবই লাগিব হয় নাই? আদা নহৰু মই কৰি থৈছোঁ বাৰু, অকণমান আঁতৰত আছে খালি। ছাগলী মাংস আৰু এয়া তেলৰ পৰা তেল উলিয়াই আছোঁ, দেখিছে নহয়? আপোনালোকেতো খাইছে চাগে বহুতে, কিন্তু ময়ো এপাক বনাই দেখাই দিছোঁ। কিনো নোহোৱা নোপোজা কথা নহয় জানো? সকলোৱে যেতিয়া খাই পাইছে আৰু মইনো অকণমান খাই চাওঁ, টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে, নহয় জানো? আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইফালে পিঁয়াজ কাটি থোৱা আছে আৰু মই খুব চিম্পুলকৈ বনাম আজি। এয়া ছাগলী মাংস, এয়া আলু কাটি থৈছোঁ অকণমানি কেৰাহী এখনতে। আজি মই আপোনালোকৰ মুখত দেখাম। এয়া দেখিছোঁ ছাগলী মাংস, এইটো তেল হয়, দেখিছে নহয়? এইখিনিও তেলেই আছিলে বাৰু। এই তেলখিনি মই এনেকৈ কৰি পেলাই এই মাংসতে মই তেল উলিয়াই আছোঁ। আজি মানে মই তেল নিদিওঁ, দেখিছে নহয়? মই তেল নিদিওঁ আৰু মই এই ছাগলী যিটো তেল ওলায় মাংস, সেই তেলতে মই আজি ছাগলী মাংস বনাম আপোনালোকৰ সন্মুখত। আৰু আপোনালোকে কেনেকুৱা পায় মোৰ মাংস দেখি পেলাই, মানে মাংসৰ সোৱাদটোতো আমিয়ে ল'ব লাগিব নহয় জানো? কিন্তু মই কেনেদৰে বনাম আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, সম্পূৰ্ণ উপভোগ কৰিব আৰু লগতে আপোনালোকে এবাৰ এনেকৈ বনাই খাব বুলি আপোনালোকক দেখাই যাম দেই।
দেখিছে না কিমানখিনি তেল, এইখিনি তেল মই মিঠাতেল দিয়া নাই, তাৰ পৰাই তেল ওলাইছে। এয়া তেলটো ওলাই গ'ল। এয়া দিলোঁ পিঁয়াজ দিলোঁ, দেখিলে নহয়। আৰু ইয়াত দিম মই কি গম পায়নে, ইয়াত দিম আদা নহৰুৰ লগতে এইটো দেখিছেনে ছানৰাইজ চাহী গৰম মছলা দিম দেই, আপোনালোকে চাই থাকিব। ৰ'ব দেই, মই আপোনালোকক দেখাওঁ। চাওক এয়া আদা নহৰু পেষ্টটো দেখাবলৈ থাকি গ'ল। আদা নহৰু আৰু জলকীয়া দুটা দি পেলাই মই পেষ্ট কৰি থৈছোঁ, আৰু লগতেতো এই চাহী গৰম মছলাটো আপোনালোকক দেখালোৱে মই এবাৰ। আৰু যাৰ অবিহনে আদা নহৰু নিদিলেতো মাংস আধৰুৱা নহয় জানো, আদা নহৰুটো আমিতো দিওঁৱেই, আৰু আদা নহৰু যদি নিদিওঁ কেনেকৈ ভাল লাগিব নহয় জানো, সেইকাৰণে আদা নহৰুবোৰ দেখাই দিলোঁ। আৰু এয়া পিঁয়াজটো ভাজি আছোঁ বাৰু অকণমান, এয়া মাংসৰ তেলতে ভাজি আছোঁ। বহুত তেল ওলালে দেই, সেইখিনি ইমানখিনি তেল মানে মানুহৰ খোৱা ভালো নহয় বাৰু, দেখিছে নহয়। বনাইছোঁ আৰু এদিনৰ কাৰণে খালে একো নহয় ন, সেইকাৰণে বনাই গৈছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। মইনো কেনেকৈ বনাওঁ, সকলোৱে বিভিন্ন ধৰণৰ হেৰি থাকে, তথাপিও মোৰো মই এনেকৈয়ে বনাওঁ। অকণমান দেখাই দিছোঁ। আৰু ইয়াৰ লগত দিব লাগিব তেজপাত, মছলা চছলা দিম আৰু লাহে লাহে। আৰু আপোনালোকে মোৰ নিচিনাকৈ সোৱাদটো লৈ চাবচোন বাৰু কেতিয়াবা, যদি কোনোবাই নাই লোৱা দেই। এইয়া দেখিছে নহয়, মই মাংস বনাই আছোঁ আদা নহৰু পেষ্টৰ লগত মছলা চছলা চব দি পেলাই। এয়া মই বনাই আছোঁ মাংস, লৰাই দিছোঁ ধুনীয়াকৈ। বা মজা গোন্ধ ওলাইছে দেই। আপোনালোকে আকৌ গোন্ধ পাইছে নেকি চাই থাকোঁতে? বাৰু যি কি নহওক, ধেমালিহে কৈছোঁ দেই। ঢাকি দিলোঁ এতিয়া। এয়া মোৰ মাংস হৈ গ'ল, দেখিছোঁ নহয় কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু এয়া দেখিছে নহয়, মাংস সিজি ৰেডি। আৰু এতিয়া আমি খোৱাতহে বনাওঁ বুজিছে। আৰু এতিয়া চাওকচোন, আমাৰ মাংস হৈ গ'ল, একদম ধুনীয়া সিজিলে আৰু ধুনীয়া হৈ গ'ল। কালাৰটোও বৰ ধুনীয়া আহিছে, কাৰণ ধোঁৱাখিনি আহি আছে কাৰণে বৰ ধুনীয়াকৈ মানে কালাৰটো ওলাই পৰা নাই, তথাপিও এয়া দেখাই দিছোঁ। দেখিছে নহয়, একদম ধুনীয়া কালাৰ এটা আহিছে। আমাৰ মাংস ৰেডি, আমি এতিয়া ভাত খাওঁ। এয়া আমাৰ মাংস ৰেডি, আমি এতিয়া খামগৈ গৈ পেলাই। চাওক কালাৰটো কি ধুনীয়া হৈছে। আৰু এয়া আমি খাবলৈ লৈছোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে নতুনকৈ অহা ভিডিঅ'বোৰ অপেক্ষা কৰি থাকিব। নতুন ভাল ভিডিঅ' দি যাম। আৰু তেন্তে আহোঁ আজিলৈ।